Jai Boroharini. We want equal implementation. We want equal. Teacher Suki Rupayan Koro. Teacher Suki Rupayan Koro. Suki Rupayan Koro ne Khan Koro. Puri Koro. हमारे मांगे पूरी करो. हिमंत बांगड़िया अपना पुलिस की पालन करो. पूरन करो. हमारा दाबी नहीं जोदाबी. हमारा दाबी नहीं जोदाबी. हमार लगे न्याय. हमार न्याय लगी boy. हमार न्याय लगी boy. We want justice. We want justice. No justice, no rest. No justice, no rest. We want solution. We want solution. मोदी जी आपका वादा पूरे करो. मोदी जी आपका वादा पूरे करो. मोदी जी हमारे मांगे पूरी करो. मोदी जी हमारे मांगे पूरी करो. अमित शाह जी हमारे मांगे पूरी करो. We want justice. We want justice. We want equal implementation. We want equal implementation. अभी हमें काम करो. सुप्रीम कोर्ट में हमें काम करो. Absolute long live. Absolute long live. जय बरहारिनी. भूमि को खुशेदा. भूमि को खुशेदा. Justice. We want justice. No justice, no rest. No rest. হিমন্ত ডাঙরিয়া আপনার পরিস্থিতি পালন করো. হিমন্ত ডাঙরিয়া আমার দাবি পূরণ করো. 2020 যে আমার 26 জানুৱাৰীত যে আগে 27 জানুৱাৰীত আমাৰ বিটিআৰ ৰেকৰ্ড হৈছিলে আৰু বিটিআৰ ৰেকৰ্ড হৈ আজি 5 বছৰ উকলি গ'ল. এতিয়া পৰ্যন্ত মানে ৰূপায়ণ হোৱা নাই, সঠিক ৰূপত ৰূপায়ণ হোৱা নাই. এতিয়া কেইটামান আধৰুৱা কাম কৰিছে, আধৰুৱা কাম কৰা নাই. গতিকে চুক্তিৰ ৰূপায়ণৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাই সকলো জিলাত মানে এই ধৰণৰ কাৰ্যসূচী হাতত লৈছে আৰু প্ৰতিটো জিলাত এইটো কাৰ্যসূচীটো হ'ব. গতিকে আমাক যি প্ৰতিশ্ৰুতি দিছিলে সেইটো যাতে প্ৰতাৰণা নকৰে. আমি অসম চৰকাৰ এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে চিফ মিনিষ্টাৰ হৈ আছে. তেখেতৰ সময়ত তেখেতৰ নিজৰ মানে এটা চহী আছে. সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ চহী আছে. হোম মিনিষ্টাৰৰ যিটো চহী আছে. তেখেতসকলে এতিয়া চৰকাৰ চলাই আছে. এই সময়তো এই চুক্তি ৰূপায়ণ নকৰাটো আমাৰ কাৰণে বহুত দুখজনক আৰু তাৰ কাৰণে আমি এইটো প্ৰতিবাদ কৰিছোঁ. এতিয়া এছেম্বলি চলি আছে, পাৰ্লিয়ামেণ্ট চলি আছে. এই এছেম্বলি আৰু পাৰ্লিয়ামেণ্টত বিটিআৰৰ প্ৰতিটো দফা যাতে ৰূপায়ণ কৰে আৰু ইয়াত মুখ্য দফা হিচাপে আমাৰ বিটিআৰত এক্সপানশ্যন কৰিব লাগে, আমাৰ গাঁও অন্তৰ্ভুক্ত কৰিব লাগে. BKWSC এটা অনুষ্ঠিত কৰা গৈছে যে বিটিআৰৰ বাহিৰৰ যি বড়োসকলৰ কাৰণে BKWSC তাত মানে গাঁও অন্তৰ্ভুক্ত কৰি মানে ইলেকশ্যন কৰিব লাগে. তাৰ কাৰণে আমি দাবী জনাইছোঁ. আৰু লগতে ইয়াত বহুতো সমস্যা এতিয়া হৈ আছে, সমস্যাবোৰ বাঢ়ি আছে. এতিয়া আমাৰ যিখিনি শিক্ষাৰ ক্ষেত্ৰত আমি চাই আছোঁ বহুতো স্কুল মাৰ্জাৰ হৈছে, এমালগেমেশ্যন হৈছে আৰু হায়াৰ ছেকেণ্ডেৰী আপগ্ৰেড কৰা হৈছে, কিন্তু মানে শিক্ষক নিযুক্তি কৰা নাই. গতিকে স্কুলবোৰ আপগ্ৰেড কৰিলে মাত্ৰ নহ'ব, ইয়াত নিযুক্তি দিব লাগিব. এতিয়া আপগ্ৰেড কৰি বা ল'লে নহ'ব. চৰকাৰে ইয়াত আপগ্ৰেড কৰি যে হাই ছেকেণ্ডেৰী এতিয়া হাইস্কুলবোৰ আপগ্ৰেড কৰি হাই ছেকেণ্ডেৰী কৰা গৈছে, কিন্তু তাতে আমাৰ পৰ্যাপ্ত শিক্ষক নাই, এতিয়ালৈকে নিযুক্তি হোৱা নাই. অলপ দি থাকে, কিন্তু এইটো পৰ্যাপ্ত নহয়. গতিকে সেইবোৰ আমাৰ দাবী. আৰু ইয়াত আমাৰ যি ST স্কলাৰশ্বিপ এতিয়া বহুত বছৰ 4 বছৰ 5 বছৰ ৰৈ গ'ল. 5 বছৰ এতিয়ালৈকে স্কলাৰশ্বিপ দিয়া নাই. পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ যে মেট্ৰিক পাছ কৰি কলেজত পঢ়া, মেট্ৰিক মানে হায়াৰ ছেকেণ্ডেৰী পঢ়া বা আমাৰ যি PhD লৈ কৰিব মানে যি স্কলাৰশ্বিপ পাব লাগে ST স্কলাৰশ্বিপ, সেইটো এতিয়া ৰৈ আছে. এতিয়া আমি RTI কৰি ওলালোঁ বা পাৰ্লিয়ামেণ্ট আমাৰ ৰাজ্য সভা ৰংগৰা নাৰ্জাৰীৰ তেখেতৰ কুৱেশ্যনাৰীত
এতিয়া ওলাই গৈছে 5 বছৰীয়া ৰিলিজ কৰা গৈছে আপ টু মানে 2026 to 27 লৈকে ৰিলিজ কৰা গৈছে চেন্ট্ৰেল মানে চৰকাৰৰ পৰা কিন্তু আমাৰ অসম চৰকাৰৰ পৰা ইয়াত মানে বিতৰণ কৰা হোৱা নাই গতিকে এইটো বিতৰণ কৰিব লাগে অতি শীঘ্ৰে এপ্লিকেশ্যনটো দিয়ে এপ্লাই কৰা গৈছে মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰা গৈছে কিন্তু আজি পৰ্যন্ত পাবলৈ সক্ষম হোৱা নাই ST স্কলাৰশ্বিপ গতিকে এই সমস্যাবোৰ এতিয়া জৰ্জৰিত হৈ আছে আৰু এই সমস্যাবোৰ যাতে সমাধান কৰে আৰু আমাক যাতে এইটো বিটিআৰ একৰ্ডটো মাত্ৰ কাগজত হ'লে নহ'ব এই কাগজত চহী কৰি কাগজত একৰ্ড কৰি হ'লে নহ'ব এতিয়া বাউণ্ডাৰী এক্সপ্ৰেছন হ'ব লাগে ইয়াত মানে আমাৰ যিখিনি কনষ্টিটিউশ্যন এইটো কনষ্টিটিউশ্যনটো বৃদ্ধি কৰিব লাগে আৰু ইয়াত যাতে BKWC বিটিআৰ কৰি আৰু দুটাটো যাতে ভালকে সুকলমে ইলেকশ্যন কৰি ভাল এটা যাতে আমাৰ যিখিনি আমাৰ চুক্তি কৰা গৈছিলে এইটো চুক্তিটো যাতে ৰূপায়ণ হয় তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এইটো মানে পাৰ্লিয়ামেণ্ট যাতে এই পাৰ্লিয়ামেণ্টতে 125th এমেণ্ডমেণ্ট এটা দি গৈছিলে আৰ্টিকেল 125th এমেণ্ডমেণ্ট কৰিবলৈ তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে 2019 চনতে আৰু 2019 চনত আমিও দাবী জনাইছোঁ যে 6th শিডিউলত ডাইৰেক্ট ফাইনেন্স এটা লাগে গতিকে এইটো ভাৰত চৰকাৰে আপ টু ৰাজ্যসভালৈকে উত্থাপন কৰি থোৱা আছে আৰু এইটো যাতে এই পাৰ্লিয়ামেণ্টত যাতে বিলটো পাছ কৰাই দিয়ে তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থা তাৰ অবিহনে আমি শান্ত নহ'ব আমি এই আন্দোলন জাৰি ৰাখিম ধন্যবাদ